হে গাইজ, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গৈ আছোঁ সৰুপথাৰ ষ্টেচনলৈ বুলি, গোলাঘাটলৈ যাওঁ বিশেষ এটা কাৰণত। আৰু এতিয়া ষ্টেচন আহি পাই গ'লোহি। ট্ৰেইনত উঠিলোঁ, কিন্তু বহুত বেছি মানুহৰ ভিৰ। ট্ৰেইনত মানে থিয় হৈ যাবলগীয়া হ'ল ফকাটিঙলৈকে। ফকাটিঙৰ পৰা এইটোকা মেজিকত গ'লোঁ, ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া বোলে খুৰীয়ে ক'লে ব'ল অলপ বজাৰ কৰিবলগীয়া আছে, বজাৰ কৰি লওঁগৈ। খুৰীয়ে কিবা কাপোৰ চালে। বজাৰ কৰি আহি ডিলাৰত সোমালোহি। এয়া ডিলাৰ আহি পালোহি। আৰু গোলাঘাটলৈ অহা কাৰণটো এয়াই, মানে আজি ভাইটিয়ে বাইক এখন ল'ব, এইখনটা হিমালয়ান। আৰু এয়া বাইক চাইক লৈ হৈ গ'ল। আৰু এতিয়া নতুন বাইকত তেল ভৰাবলৈ লৈছে। তেল ভৰাই লৈ বোলে আজি ফুল টেংকি। এতিয়া ঘৰ আহি পালোহি। এয়া খুৰীয়ে গাড়ীখন আৰু পূজা অলপ কৰি দিছে। আৰু এয়া ৰাতি খানা ঘৰৰ মানুহকেইটাই খালোঁ, আৰু মাছ, এইফালে হাঁহৰ মাংস। আৰু আজি মোৰ সৰু মিনি ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নেপাহৰিব। আৰু আজিলৈ বাই বাই।